ৰিটাৰ স্বয়ম্বৰলৈ স্বাগতম জনাইছোঁ। সকলোকে নিজৰ যোগ্যতাখিনি একাধিক্ৰমে কৈ যাবলৈ মই অনুৰোধ জনাইছোঁ। মোৰ টকা পইচা চাকৰি একো নাই, কিন্তু মোৰ এখন হৃদয় আছে। সেই হৃদয়ে মই তোমাক অপৰিসীম ভাল পাব পাৰিম। সুধা হৃদয়খন লৈ স্বয়ম্বৰলৈ আহিছা, হৃদয়খন লৈ মোক কেনেকৈ খাবা? ইউ আৰ ৰিজেক্টেড। মোৰ এখন হৃদয়ৰ লগতে এখন KTM বাইক আছে, এটা DSLR আছে আৰু এটা আইফোনো আছে। ৱাও, KTM বাইক আছে, DSLRও আছে, আইফোনো আছে। মোৰ কিন্তু KTM DSLR আৰু আইফোনৰ লগতে এটা প্ৰাইভেট কোম্পানীৰ চাকৰিও আছে, য'ত মই মাহেকত 20,000 টকাকৈ উপাৰ্জন কৰোঁ। মই তোমাক সুখেৰে ৰাখিব পাৰিম। অ' মাই গড, ইউ আৰ চিলেক্টেড, আৰু বাকী দুজন ৰিজেক্টেড। ব'লা তেন্তে মোৰ লগত। ৰ'বা, মইচোন থাকি গ'লো। মোৰ যোগ্যতাখিনি কোৱাই নাই নহয়। আপুনিনো এই বুঢ়া বয়সত কি যোগ্যতা কথা ক'বলৈ আহিছে? মোৰ এটা ONGC চাকৰি আছে। কি কৈছা তুমি এইবোৰ? অ' মাই গড, ONGC চাকৰি। বেবী, তুমিয়েই মোৰ সপোনৰ ৰাজকুমাৰ। বেবী, তুমি মোৰ নয়নৰ মণি। আই লাভ ইউ বেবী। আজিৰ পৰা আমি দুয়ো জীৱন বাটৰ লগৰী। ছাবস্ক্ৰাইব।